হিষ্টৰীৰ পৰা ক্লাছ 11 এই কিতাপৰ পৰা প্ৰথম চেপ্টাৰ কালৰ আৰম্ভণিৰ পৰা 1 নম্বৰ প্ৰশ্ন পৃথিৱীৰ বুকুত মানৱ জাতীয় প্ৰাণীৰ আবিৰ্ভাৱ কেতিয়া ঘটিছিল? এইটোৰ উত্তৰ হ'ব এইটো আজিৰ পৰা প্ৰায় 5.6 নিযুত বৰ্ষ পূৰ্বে পৃথিৱীৰ বুকুত মানৱজাতীয় প্ৰাণীৰ আবিৰ্ভাৱ ঘটিছিল বুলি কোৱা হয়। আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ বুলি বিশ্বাস কৰা হৈছিল? উত্তৰ আদি বাইবেল মতে মানুহৰ অস্তিত্ব ভগৱানৰ সৃষ্টি বুলি বিশ্বাস কৰা হৈছিল। হাৰমান ছাফাউচেন কোন আছিল? জাৰ্মানৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল হাৰমান ছাফাউচেন। কাৰ্ল ৰ'ড কোন আছিল? 1956 চনৰ জাৰ্মানীৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল কাৰ্ল ৰ'ড। নিয়েণ্ডাৰথেলত আৱিষ্কৃত হোৱা মানৱৰ লাওখোলাটোক কি বুলি কোৱা বা আখ্যা দিয়া হৈছিল? এই লাওখোলাটোক নিৰ্বোধ নাইবা নিদান শাস্ত্ৰৰ মুখ বুলি আখ্যা দিছিল। প্ৰজাতিৰ মূল নামৰ পুথিখন কোনে আৰু কেতিয়া লিখিছিল? 1859 চনৰ 24 নৱেম্বৰ তাৰিখে চাৰ্লছ ডাৰউইনে এই পুথিখন লিখি প্ৰকাশ কৰিছিল। প্ৰকাশৰ প্ৰথম দিনাই মুঠ 1250খন পুথি বিক্ৰী হৈছিল। প্ৰাইমেটবোৰ কি? প্ৰাইমেটবোৰ হ'ল বৃহত্তৰ স্তন্যপ্ৰাণী শ্ৰেণীৰ জন্তুৰ এটা উপশাখা। প্ৰাচীন মানৱৰ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত অন্যতম কোনখন ঠাই আছিল? উত্তৰ ফাৰ্ট উপত্যকা হ'ল প্ৰাচীন মানৱৰ অৱশিষ্ট উদ্ধাৰ হোৱা অন্যতম ঠাই। হোমিনইডে কোন প্ৰজাতিক বুজাইছিল? সমগ্ৰ খৰানেজীয়া বান্দৰ প্ৰজাতি ইয়াত অন্তৰ্ভুক্ত আছিল। মেৰী আৰু লুই লেকি কোন আছিল? এই দুয়োজন প্ৰসিদ্ধ পুৰাতাত্ত্বিক তত্ত্ববিদ আছিল। এল.বি.এছ. লিকিৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম উল্লেখ কৰা। এল.বি.এছ. লিকিৰ পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আৱিষ্কাৰখন উল্লেখযোগ্য পুথি। এই পুথিখন 1980 চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম প্ৰকাশ হৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো অষ্ট্ৰালোপিথেকাছ জাতৰ প্ৰাচীনতম হোমিনিডৰ জীৱাশ্ম কেতিয়া আৰু ক'ত পোৱা গৈছিল? এবিধ প্ৰাচীনতম জীৱাশ্ম 56 নিযুত বৰ্ষ পূৰ্বত পূব আফ্ৰিকাত পোৱা গৈছিল। অষ্ট্ৰালোপিথেকাছ আৰু হোম নামৰ জীৱাশ্ম দুবিধৰ মাজত পাৰ্থক্য কি? এই দুয়োবিধ জীৱাশ্মৰ মাজত পাৰ্থক্য হ'ল এই যে অষ্ট্ৰালোপিথেকাছতকৈ হোমোৰ মগজু ডাঙৰ কিন্তু থুঁতৰি আৰু দাঁত সৰু। হোমো শব্দটো ক'ৰ পৰা আহিছে ইয়াৰ অৰ্থ কি? হোম শব্দটো লেটিন ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল পুৰুষ। ইউৰোপ মহাদেশত উদ্ধাৰ হোৱা দুবিধ প্ৰাচীনতম জীৱাশ্মৰ নাম লিখা। ইউৰোপ মহাদেশত উদ্ধাৰ হোৱা দুবিধ প্ৰাচীনতম জীৱাশ্ম হ'ল হোম হিডেলবাৰ্গেনছিছ আৰু হোম নিয়েণ্ডাৰথালেনছিছ। আৰু এইবিলাক এই ওপৰতো চাই যাব পৰা আধুনিক মানৱৰ ইটালীৰ। আৰু প্ৰকৃত চিকাৰ কাৰ্য কেতিয়াৰ পৰা আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়? প্ৰকৃত চিকাৰ কাৰ্য বহু যুগৰ পাছত অৰ্থাৎ প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ হোৱা বুলি অনুমান কৰা হয়। ইউৰোপত কেতিয়াৰ পৰা চিকাৰ কাৰ্যৰ প্ৰচলনৰ কথা জনা যায়? ইউৰোপৰ কিছুমান স্থানত প্ৰায় 35,000 বছৰ পূৰ্বে আদিম মানৱৰ পৰিকল্পিত চিকাৰৰ প্ৰমাণ পোৱা যায়। আৰু বাকীবিলাক তোমালোকে চাই লোৱা।
তোর খালার বিয়া হইলাম কে